অনুষ্ঠানটোত মই ওলাম, ওলাই মই যিখিনি মোক সুধিব লাগে সুধিব, যিখিনি মই ক'বলৈ ক'ম। নমস্কাৰ দৰ্শকসকল, মই মামনি আহোঁ এবাৰ মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আহিছোঁ এটা বেলেগ ভিডিঅ'লৈ। মানে মই আহিছোঁ আপোনাৰ এটা গানৰ শুভমুক্তি মোৰ এজনী মৰমৰ ভণ্টি নিহাৰিকাৰ। আপোনালোকে চাই থাকক, খুব ভাল পাব। আৰু গোটেইখিনি দেখাম, গানৰ শুভমুক্তিৰ পৰা কোন জড়িত হৈ আছে গানৰ লগত গোটেইখিনি দেখাম। আৰু সেই ভণ্টি নিহাৰিকাৰ লগত গানটো কণ্ঠদান কৰিছে আমাৰ অতিকে মৰমৰ জুবিন দাই। গতিকে খুব ভাল লাগিব, গানৰ শুভমুক্তিৰ কাৰণে মোক মাতিলে। গতিকে নিশ্চয় আপোনালোকে চাই ভাল পাব, চাই থাকক। এয়া নিহাৰিকা মেধি, মোৰ খুব মৰমৰ ভণ্টি আৰু আজি এই গানেই শুভমুক্তি হ'ব। আপোনালোকক গোটেইখিনি দেখাই থাকিম, শেষলৈকে চাই থাকিব। আৰু অকণমান কোৱা, কেনেকুৱা লাগিছে আজি? বহুত বেলেগ আচলতে সেয়া কিছুমান অনুভৱ আচলতে শব্দ কৰিব পাৰে, তেনেকুৱা ফিল হয় আচলতে। বহুত ভাল লাগিছে এইটো। আচলতে গীতটি কৰিম বুলি মই আগৰ পৰা সপোন এটা আছিলে, ভাল লাগিছিলে। স্পেচিয়েলি মানস আৰু এই কেশৱবিলাক কৰিবলৈ ইচ্ছা এটা আছিলে। তো ভাল লাগিছে বহুত। আশা লৈ পেলাই গীতটি কৰিছোঁ, ৰাইজে মৰম দিলে সকলোখিনি ৰাখিব পাৰোঁ, আশীৰ্বাদ কৰিব। আৰু আচল কথাটোৱে কোৱা নাই, গীতটি লাইক কৰিব আৰু যদি ভাল লাগে শ্বেয়াৰ কৰি দিব। আৰু সেইটো আপোনালোকে ক'ত হ'ব? টাইমছ মিউজিকত হ'ব। আপোনালোকে হয়তো আজি নহয় কাইলৈ গান গীত ৰিলিজ হ'ব, আজি নহ'বও পাৰে। আচলতে আপোনালোকে পাই যাব, মই শ্বেয়াৰ কৰিম। আৰু সেয়াই পাই যাব, আপোনালোকে শ্বেয়াৰ কৰিব ভাল লাগিলে। থেংক ইউ। এতিয়া কাৰ্যসূচী আৰম্ভ হৈছে। সন্মানীয় অতিথিসকলক গামোচাৰে সম্বৰ্ধনা জনোৱা হৈছে। এনেকুৱা এটা অনুষ্ঠানত মোৰ হিচাপে আজি সপোনত গীতটিৰ শুভ উদ্বোধন হ'বলৈ গৈ আছে। গতিকে এনেকুৱা এটা অনুষ্ঠানত যে আজি আমি অসমৰ অতিকে শ্ৰদ্ধাৰ সকলোৰে মৰমৰ শ্ৰীবিদাস ছাৰ, শান্ত উজ্জ্বল, অনিশা জড়িত মেহক ওচৰত পাই বহুত নিজকে ভাগ্য অনুভৱ কৰিছোঁ, বহুত ভাগ্য অনুভৱ কৰিছোঁ। এয়া গীতটিৰ শুভমুক্তি হৈ গ'ল। দেখাটো ভালে, তুমি ঠিকে আছে। আৰু কণ্ঠকেইটা ভাল আছে, গীতটো ভালেই গায়। আজি মই এই প্ৰচেষ্টাত আশীৰ্বাদ কৰিছোঁ আৰু নিহাৰিকাৰ অতি ভৱিষ্যতত আৰু ভালকৈ যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আশীৰ্বাদ কৰিলোঁ। ভাল লাগিছে আজি কম্প'জিশ্যন ভাল লাগিছে, লিৰিক্স ভাল হৈছে, কথা গাইছে ভাল। हमको मिली है आज घड़ियां नसीब से, जी भर के देख ले करीब से, नसीब में ये रात हो न हो, शायद फिर इस जन्म में मुलाकात हो न हो, लग जा गई कि फिर हंसी रात हो न हो, शायद फिर इस जन्म में मुलाकात हो न हो, लग जा गई सी धन्यवाद। মানস হাজৰিকাদাৰ নিহাৰিকাৰ যিটো গীতৰ সুৰ আৰু সংগীত এখনে কৰিছে। আপোনালোককতো চিনাকি কৰি দিব নালাগে, সকলোৱে জানে। আপুনি কি ক'ব, অকণমান কওক গানটোৰ বিষয়ে। গানটো খুব ভাল লাগি কৰি আচলতে। নিহাৰিকাই খুব ভাল গায়। আহি পেলাই এই এপ্ৰ'চ কৰিছিলে, এটা গান বিচাৰিছিলে।
কেশৱ নন্দনৰ কথা খুব ভাল। কেশৱ নন্দনৰ কথা লিখাৰ কথাও কৈছিলে। কেশৱক কৈছিলোঁ গানটো লিখিবলৈ, লিখাৰ পিছত সুৰটো কৰিলোঁ, তাৰপিছত সংগীতেৰে সজোৱা হ'ল। তাৰপিছত নিহাৰিকাই খুব সুন্দৰকৈ গালে। জুবিন গাৰ্গে খুব প্ৰাণ ঢালি গাইছে গীতটো। আজি মুক্তি পালে আশা কৰোঁ। আমাৰ কাৰণে আটাইতকৈ আমাৰতো ভাল লাগিছে। এতিয়া আমাৰ কাৰণে আটাইতকৈ আশা কৰা বস্তুটো হ'ল ৰাইজে যাতে আঁকোৱালি লয়। ৰাইজে আঁকোৱালি ল'লে নিহাৰিকাৰ নতুন ছোৱালী বিশেষকৈ এতিয়া তেওঁলোকৰ সুন্দৰ এটা ভৱিষ্যত আছে। ৰাইজে আদৰি ল'লে অনুপ্ৰেৰণা পাব আৰু আগবাঢ়ি যাব বিচাৰিব বা ভৱিষ্যতে এনেকুৱা পদক্ষেপ লৈ থাকিব। দৰ্শকসকল, মই যদি মানৱদাক সময় দিয়ে মই মানৱদাৰ লগত অলপ ইণ্টাৰভিউ হিচাপত মানে কথা পাতিব চেষ্টা কৰিম। কাৰণ মইতো তেনেকৈ দিওঁ, মোৰ অতিথি কিতাপ বুলি এটা কিতাপ আছে, মানে নতুনকৈ আৰম্ভ কৰিছোঁ। যদি মানৱদাটো বহুতেই ব্যস্ত, যদি সময় দিয়ে তেতিয়াহ'লে সোনকালে আপোনালোকলৈ মই মানৱদাৰ ইণ্টাৰভিউটো লৈ আহিম। নিশ্চয় নিশ্চয়, মোৰ ফালৰ পৰা কোনো আপত্তি নাই। সময় ওলাব, সময় আমি তেনেকৈ এডজাষ্ট কৰি চলিব লাগে। হ'ব, সময় নিশ্চয়। এয়া জেপি দাক লগ পালোঁ ইয়াতে, খুব ভাল লাগিলে। আৰু মই নম্বৰ লৈছোঁ, সোনকালে মই জেপি দাৰ লগত কথা পাতিম আৰু আপোনালোকলৈ ইউটিউবত জেপি দাৰ লগত হোৱা কথোপকথনৰ ভিডিঅ' দিম। গতিকে মোৰ চেনেলটো চাই থাকিব। এতিয়া অকণমান কৈ দিয়ক, নতুনকৈ খুলিছোঁ। নতুন চেনেলটোত মই ওলাম, মানে মই যিখিনি মোক সুধিব লাগে সুধিব, সেইখিনি মই ক'বলৈ ক'ম আৰু ৰাইজৰ আশীৰ্বাদ লৈ পেলাই সেইদিনা ওলাম। ধন্যবাদ। এয়া সাজুদা লগ পালোঁ। সাজুদাটো মানে তেজপুৰৰ একে ঠাইৰ মানুহ। ফোনত কথা পাতি আছিলোঁ, আজি লগ পাই গ'লোঁ আৰু মোক টাইম দিয়াই নাই আজিলৈকে ইণ্টাৰভিউ। সোনকালে সাজুদাও মোৰ অতিথি শিতানত আহি আছে, গতিকে আপোনালোকে চাই থাকিব। একদম, থেংক ইউ।